এইটো ষ্ট'ন গজালৰ নিচিনা লাগিছে দেখোন যিবিলাক মানুহ জিঅ'লজিত পঢ়ি আছে সিহঁতৰ কাৰণে মানে এইটো হেভেন হ'ব অ' ৱাও এইটো পুৰা আইলেণ্ড টাইপৰ লাগিছে এইকেইটা ফুলকবিৰ নিচিনা এইটো কেঁচা হালধি জানা তো না শিলগুটি শিলে খুন্দা মাৰিব এতিয়া মোৰ নোম থিয় হৈ গৈছে জানো Hello. Welcome back to my channel. যিহেতু আপোনালোকে সকলোৱে দেখিছে আৰু জানে চাগে যদি আগৰ ব্লগ চাইছে যে আমি প্ৰাগত আছো আৰু আজি ডে 2 আৰু আমি আহিছো আজি বিউটিফুল প্লেচ আৰু এইটো হ'ল প্ৰাগ নেশ্যনেল মিউজিয়াম বহুতে বেছি ধুনীয়া কিন্তু ভিতৰত আমি মাস্ক লগাই যাব লাগিব আপোনালোকে জানে কৰোনাৰ দিন হৈ আছে গতিকে মাস্ক লগাই গ'লে মই ব্লগিং কৰিব নোৱাৰিম কিন্তু যিমান পাৰো মই ট্ৰাই কৰিম যে মই গোটেইখিনি কভাৰ কৰো আৰু বেকগ্ৰাউণ্ডত আপোনালোকক সকলো ডিটেইলছ দি থৈ যাম গতিকে ব'লক আমি যাওঁ আৰু চাওঁ প্ৰাগ নেশ্যনেল মিউজিয়াম তাৰ আগতে মই মাস্কটো লগাই লওঁ So yeah, whole ticket adult or given 300. Beleg in the side of price 300, 200, 300, 200. Oh, so very beleg prices. 200 or more. এইটো পুৰা ৰজাদিনীয়া ঘৰৰ নিচিনা দেই বহুতেই বেছি ধুনীয়া ইয়াতে আমি এতিয়া টিকেট কাটিম মই মাস্ক পিন্ধি পিন্ধি কথা কৈ আছো গতিকে নাজানো ইয়াতে ৰুলছ ৰেগুলেশ্যন লিখা আছে
ষ্ট'ন কালেকশ্যন ইয়াতে বহুত ধুনীয়া ধুনীয়া ষ্ট'ন দেখা পাব ৱাও এইটো ষ্ট'ন গজালৰ নিচিনা লাগিছে দেখো যিবিলাক মানুহ জিঅ'লজি পঢ়ি আছে সিহঁতৰ কাৰণে মানে এইটো হেভেন হ'ব সেইকেইটা চব গজালৰ নিচিনা দেখিব পুৰা ডায়মণ্ড য়েল্লো ষ্ট'নকেইটা কি ধুনীয়া এইটো শামুকৰ পৰা শামুকৰ নিচিনা দেখিব এইটো মানে কাটি দিছে ভিতৰত যোনটো ষ্ট্ৰাকচাৰ আছে সেইটো শামুকৰ নিচিনা ইয়াতো এইকেইটা হীৰাৰ টাইপ ন ইমান যি দেখিছে ব্লেক ডায়মণ্ড কোনকেইটা এইকেইটা ধুনা এইকেইটা চালিয়া লাগিছে এইকেইটা টেক্সাৰ চোৱা নাই কি চালিয়া কোনোবাই নিজে কাটি পেলাই বনোৱাৰ নিচিনা এইবিলাক লিখা আছে ক'ৰ পৰা আনিছে কালেক্ট কৰিছে জেগাৰ নাম নহয় নেকি এইকেইটা জেগাৰে নাম তেতিয়া ইণ্ডিয়াৰ পৰা কিবা আহিছে নেকি ৱাও এইটো চোৱা হীৰা এইকেইটা কাটিং কৰাৰ পিছত ভিতৰত এনেকুৱা আছে ৱাও কি ধুনীয়া ৰে এইটো চকুৰ নিচিনা লাগিছে শিলটো এই এমেথিষ্টটো কোনোবাই যদি ঘৰত ৰাখে নৰ্থ ছাইডত বা ইষ্ট ছাইডত বা ড্ৰয়িং ৰুমত তেতিয়াহ'লে বহুত পজিটিভ এনাৰ্জি ঘৰলৈ আনে এনেকৈ ক্ৰিষ্টেলেই হয় এইকেইটা কোনোবাই যদি পায় তেতিয়াহ'লে কালেক্ট কৰি নিজৰ ঘৰত ৰাখিব পাৰে বহুত পজিটিভ এনাৰ্জি মানে টানে এইটোৰ কালাৰটো চাওক কাপোৰৰ নিচিনা এইটো চাওক কি ধুনীয়া ৰেড কালাৰ আৰু এইটো মোৰ একদম ব্ৰেইনৰ নিচিনা লাগিছে মানুহৰ দেখিব কালাৰবিলাক মানে কি ধুনীয়া ইউনিক মইতো দেখাই নাছিলোঁ ইমান যে ফিজ আছে পৃথিৱীত ৱাও এইটো পুৰা আইলেণ্ড টাইপৰ লাগিছে ন ক'ৰবাত আইলেণ্ড এটা আনি পেলাই থৈ দিছে ইমান কালাৰফুল এইকেইটা ফুলকবিৰ নিচিনা এইটো কেঁচা হালধি এইকেইটা মাছৰুম টাইপৰ লাগিছে দেখিবলৈ সেইকেইটা মাছৰুম টাইপৰ লাগিছে এইটো জানি গৈছে নাৰিকলৰ টাইপৰ লাগিছে এইটো চাওক
এসোপামান চিপছ বনাই পেলাই ৰখাই দিলে। এইকেইটা কিহবাৰ গজালি ওলোৱা হেৰি নিচিনা ষ্ট'ন। এইটো পুনে, ঔৰংগাবাদ। বা তাৰপিছত ভোট ঘাট, এই গোটেইকেইটা ইণ্ডিয়ানে তালৈকে। এইটো ইণ্ডিয়ান, ঔৰংগাবাদ এইটো ইণ্ডিয়ান। এইখন কিমান ফেমাছ পেইণ্টিং। 1897 হেৰি কৰিছে, ড্ৰ কৰিছে আৰ্টিষ্টজন। খেল হৈ আছে অলিম্পিকৰ। এইটো টকিঅ' অলিম্পিক এক্সিবিশ্যন। খেল দেখুৱাই আছে। টকিঅ'ত বহুত কেইবাৰ অলিম্পিক হৈছিলে বুলি চবেই চাগে জানেই। তো এইটো 1964 ব্ৰঞ্জ মেডেল কেনেকুৱা আছিলে, সেইটো গ'ল্ড মেডেল। সেইটো চনটো কিমান? 1964। আৰু সেইটো ব্ৰঞ্জ ন, চিলভাৰ। এইটো 1964 চিলভাৰ মেডেল। নাইচ। কি এইটো? এখন ৰোমিঅ' জুলিয়েটৰ ফাৰ্ষ্ট অপেৰা হৈছিলে, তাৰ ভিডিঅ' হয়। আৰু এইটো জুলিয়েটৰ ড্ৰেছ আছিলে। আৰু পৰা গোটেই পাৰ্ক চিটিখন দেখা পায়। কালি আমি সেইখিনিতে গৈছিলোঁ নহয়, সেইখিনিতে। অঁ, কি ধুনীয়া লাগিছে। ৱাও।
আমি যিটো গোল দেখিছিলোঁ সেইটো ইয়াৰ ওপৰত খোজকাঢ়িব পাৰি আৰু ভিউটো চাওক ৱাও দেন ভিউটো চাওক তোমাৰ এখন দেখোন গ্লাছ সেইটো কেচেলটো এইটো য'ত আমি কালি গৈছিলোঁ wow it's like movie যাৰ আঁতৰা শিলগুটিয়ে শিলে খুন্দা মাৰিব এতিয়া আঁতৰা তোমাৰ পিছফালে ময়ো কৈ দিওঁ এইটিন এইটিজ অঁ প্রমোদ একদম টাইমলেস জ্বালাচ্ছে না ওভাবে তোমাকে তুলতে হয়েছিল অঁ কিমান কি হৈ গ'ল মানে এইকেইটা ইয়াৰত মেট্ৰ' আহি গ'ল মানে এইটো ইয়াৰত 1900ত চালিয়া বনাইছে কিন্তু ন বা হোটেল চোটেলো বনি গ'ল কিমান হোটেল বনিলে ভাঙি ভাঙি এতিয়া 1900 চলি আছে সেইকাৰণে এনেকুৱা হৈছে তেতিয়া মানে এইবিলাক হেৰি হৈ গ'ল ফ্লেগ ওলমি গ'ল তাৰপিছত উঠি গ'ল আকৌ 1955 এইবিলাক চব ভাঙি দিলে মডাৰ্ণ কৰি দিলে ট্ৰেইন আহি গ'ল বুলেট ট্ৰেইন দেখিছা মোৰ জন্মৰ পৰাই পৃথিৱীত শান্তি আৰম্ভ হ'ল 1994 পৰা এতিয়া কাৰেণ্ট চালিয়া বনাইছে কিন্তু ইয়াতে চেক ৰিপাব্লিকৰ যিমান হিষ্টৰিকেল মুভমেণ্ট আছে চব দি আছে দেখুৱাই আছে এইবিলাক যুদ্ধ প্ৰটেষ্ট মোৰ নোম থিয় হৈ গৈছে
শ্ৰেণীৰ পৰা আৰম্ভ কৰি বুঢ়া মানুহলৈকে প্ৰটেষ্ট কৰিছে। এতিয়া আমি য'ত ৰখি আছো সেইটোৱে ন? এতিয়া আমি য'ত আছো সেইটোৱেইটো, সেইটোৱে বিল্ডিং আছিলে। হিটলাৰ। এইখিনি হিটলাৰ অহাৰ পিছত প্ৰটেষ্টখিনি দেখুৱাইছে নেকি? ইয়াৰ পৰা লৈ লওঁ। চ' আমি আছো এতিয়া মেগীৰ সন্মুখত। এটা কফি লওঁ, অলৰেডি 1 বাজিলে আৰু ৰাতিপুৱাই আমি ব্ৰেকফাষ্ট কৰা। চ' আমি গৈ আহিলো মিউজিয়ামৰ পৰা। ইমান ভাল লাগিলে মোৰ মিউজিয়াম, স্পেচিয়েলি মোৰ ষ্ট'ন কালেকশ্যন। মই ভবাই নাছিলো ইমান মানে ৱৰ্ল্ডত ইমান ধুনীয়া ধুনীয়া ষ্ট'ন আছে। গতিকে যিসকলে জিঅ'লজিষ্ট হয় তেওঁলোকে কাৰণে মানে এইটো হেভেন দেখাৰ নিচিনা হ'ব। মানে ইমান ধুনীয়া ধুনীয়া আছে আৰু ক্ৰিষ্টেলো তেওঁলোকে কালেক্ট কৰিছে। আৰু ইণ্ডিয়াৰ পৰাও মই কেইটামান পিচ দেখিলো। গতিকে বহুতে বেছি ভাল লাগিলে। আৰু ভিতৰটোতো বহুত ধুনীয়া পেলেচ টাইপ, আপোনালোকে অলৰেডি চালেই চাগে। আৰু স্ক্ৰিনিংখিনিও বহুত ধুনীয়া লাগিলে। নাই চ' বহুতে বেছি ধুনীয়া। আৰু এতিয়া আমি গৈ আছো কাফকা হেড চাবৰ কাৰণে প্ৰাগত। আৰু আমাৰ হোটেলখন ওচৰতে আছে কাৰণে আমি খোজকাঢ়িয়ে অহা যোৱা কৰিছো। আজি 15 মিনিটমান লাগিছে ইয়ালৈ পাওঁতে। এতিয়াও আমি খোজকাঢ়িয়ে যাম, কিন্তু আজি মানডে হয় আৰু মাৰ্কেট খোলা আছে কাৰণে মানুহ ইয়াৰ পৰা বহুত দেখিছে। কিমান মানুহ আজি? কালিতকৈ বেছি নিচিনা লাগিছে। চ' ব'লক আপোনালোককো লৈ যাওঁ আৰু কাফকা হেড চাওঁ। এইটো বহুতে ফেমাছ প্ৰাগত আৰু বহুত ফেমাছ টুৰিষ্ট প্লেচো হয়।